হেল্ল' ফ্ৰেণ্ডছ, ইনাৰ কিটচেনলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু সেইটো হৈছে লক্ষী পূজাত মই পিঠা বনাইছিলোঁ। আৰু মই কেনেকৈ বনাইছোঁ পিঠাখন, আটাৰ পিঠা বনাইছোঁ নাৰিকলৰ গ্ৰেভি দি। কেনেকৈ বনাইছোঁ আপোনালোকৰ ওচৰত দেখুৱাম আৰু ভিডিঅ'টো শেষলৈ চাব আশা কৰিলোঁ। এতিয়া মই গ্ৰেভিটো বনাবলৈ নাৰিকল লৈছোঁ 2 কাপ আৰু চেনি মই দি দিছোঁ। আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুসৰি ল'ব। মই চেনি দিছোঁ। ভালদৰে মই লৰাই দিছোঁ। আৰু এইটো নাভাজিলেও হয়, বহুতে নাভাজা কৰিও বনাব পাৰি। এইটো মই অকণমান ভাজি লৈছোঁ। এতিয়া ভাজা হৈ গ'ল আৰু মোৰ গ্ৰেভিটো তৈয়াৰ লগভগ হৈয়ে গ'ল আৰু কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মই আটা লৈছোঁ আৰু এই নিমখ লৈছোঁ অকণমান আৰু ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দিয়াৰ পিছত মই ভালদৰে অকণমান পানী দিম আৰু ভালদৰে মুঠি ল'ম। আৰু ভিডিঅ'টো আপোনালোকে চাই থাককচোন শেষলৈ। আৰু কি কৰোঁ মই, এয়া মোৰ লাড়ু হৈ গ'ল তৈয়াৰ। আৰু মই এতিয়া গ্ৰেভি লুচিনৰ ভিতৰত দিয়া গ্ৰেভিটো মই তৈয়াৰ কৰি আছোঁ। ৰুটিটো মই অকণমান সৰু চাইজত মই বেলি লৈছোঁ ভালদৰে। আৰু এতিয়া মই এইখন সাঁচা আৰু মই এইটোত মই পিঠা বনাম। সাঁচাৰ ওপৰত মই ৰুটিখন দি দিছোঁ আৰু এতিয়া মই অকণমান নাৰিকলৰ গ্ৰেভিটো দি দিছোঁ। আৰু এই চাইডৰখিনি মই ধুনীয়াকৈ গুচাই দিম। এতিয়া সকলোবিলাক মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই ৰিফাইন তেলত মই ভালদৰে ভাজি ল'ম। তেলটো গৰম হৈ গ'ল। এতিয়া মই পিঠাখন দি দিছোঁ। ভালদৰে এনেকৈ ওলোটাই দিছোঁ। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল আৰু বহুত টেষ্টি হয়। এবাৰ ঘৰত ট্ৰাই কৰি চাব। আজি লক্ষী পূজাৰ উপলক্ষে মই এইটোৱে ৰেচিপি বনালোঁ আৰু আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।